তো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল চ' কৈতা গাইছ আজি নতুন ভিডিঅ' স্বাগতম জনাইছোঁ তো আজি মই ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ এক্সামো চলি আছে কাৰণ তাৰ কামত কিবা বিজি হৈ আছিলোঁ তো গাইছ আজি ভিডিঅ'টো মই কাৰণ এইকেইদিন মই এটা ভিডিঅ'টো ব্লগ দিয়া নাই কাৰণ মই একেদিন ইনফৰমেশ্যন এটা ভিডিঅ' দি আছোঁ তো ইনফৰমেশ্যন এটা ভিডিঅ' বুলি কওঁতে আজি ভিডিঅ'টো দিছোঁ আজি হৈছে 7 তাৰিখ 7 মাৰ্চ যোৱা মানে 6 মাৰ্চৰ ৰাতি 12 বজাত দিছে ADR 24 বৰ্ষৰ ৰিজাল্ট কিন্তু 27 অক্টোবৰ 2024 তাৰিখে হৈ গৈছে ADR পৰীক্ষা দুটা টাইমত আগৰবাৰ পিছবেলা প্ৰায় পোষ্ট আছিল 14,000 তো 14,000 পোষ্ট থাকিলে তো কেণ্ডিডেটে দিছিল টোটেল কেণ্ডিডেট আছিল কিবা দুটাবে 14 লাখ নে 15 লাখ কিবা সেনেকুৱা কেণ্ডিডেট আছিল তাৰ মাজত 14 লাখে পাব চাকৰি তো এই চাকৰি আজি যোৱাকালি ৰিজাল্ট দিলে তো পালেও চাকৰি কিছুমানে তো বহুতে নাপালে তো তাৰ ওপৰত মই দুটামান কথা আপোনালোকক জনাবলৈ মই ভিডিঅ'টো বনাইছোঁ কাৰণ ৰিজাল্ট দিওঁতে কিছুমানে ৰিজাল্ট দিওঁতে কোনো মাৰ্কশ্বিটৰ নম্বৰ নাই কিবা নাই মানে হাবি যাবি একো নাই মানে আগতে নম্বৰ আছে ক'ত কিমান কোনখন ছাবজেক্টত কিমান নম্বৰ পাইছে আগতে গম পোৱা গৈছিল কিন্তু এতিয়া এইবাৰ পৰীক্ষাত কোনে কিমান নম্বৰ পাইছে গম পোৱা নাই আৰু কোনোবা বেলেগৰ চাব পৰা যোৱা নাই নিজৰটো চাব পৰা গৈছে তো ইয়াৰ মাজত এটা ভিক্টৰ আছে ইয়াৰ ওপৰত এটা প্ৰতিক্ৰিয়া দিছে তো সেই প্ৰতিক্ৰিয়াটো আপোনালোকক মই শুনাবলৈ ভিডিঅ'টো বনালোঁ তো ভিডিঅ'টো আপোনালোকক শুনি কিনে তো ভিতৰতে কথা কোৱাখিনি বেয়া কথাখিনি একদম বেয়া কোৱা নাই তো ভিতৰতে কথাখিনি মই এইটো ছাপোৰ্ট কৰোঁ কাৰণ মই ভিতৰতে আগৰ ভিডিঅ' বনাইছোঁ ভিতৰতে যি বেয়া বুলি কৈছোঁ বেয়া হৈছোঁ যদি মই বেয়া পাইছোঁ বেয়া বুলি কওঁ যদি ভাল কৈছোঁ ভাল বুলি কওঁ তো ভিতৰতে এইটো ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' আপোনালোকে চাওক যদি আপোনালোকে চাই আপোনালোকৰ কথা পাতি আছোঁ HSLC ড্ৰাইভাৰ পোষ্ট এটাৰ কাৰণে তোমালোকে পাব লাগিব 127 ড্ৰাইভাৰে যদি বনিব আছে তোমালোকে পাব লাগিব 127 ভাই প্ৰাইভেট মানুহৰ ড্ৰাইভাৰ বনি যাবাই প্ৰাইভেট চাকৰিত ড্ৰাইভাৰ কৰ সিমানে দৰমহা পাবি অলপ এটলিষ্ট খালি মানে গালি দুটামান শুনিব লাগিব কিন্তু ড্ৰাইভাৰ বনিবলৈ অসমত লাগে 127.50 অসমত যদি তুমি ড্ৰাইভাৰ বনিবলৈ বিচাৰিছা তোমাক লাগিব 127.50 মাৰ্কছ Just এটা তুমি ড্রাইভার যদি বনিব বিচাৰিছা অসমত and if you want to be just a simple driver যদি তুমি সিম্পল ড্রাইভার এটা হ'বলৈ বিচাৰিছা তুমি কুত্তা টাইপ পঢ়িব লাগিব তুমি কুত্তা টাইপ পঢ়ি কিনে তুমি কি কৰিব লাগিব ড্ৰাইভাৰ বনিব লাগিব যদি তুমি সিম্পল ড্ৰাইভাৰ হ'বলৈ বিচাৰিছা সিম্পল ড্ৰাইভাৰ এটা পঢ়ি যাব লাগিব 127.50 that is like wonderfully answered out there क्या बात है I feel so good I feel so good. That's like so amazing mamas out there. অসমত ড্ৰাইভাৰ চাকৰি পাবৰ কাৰণে HSLC লেভেলত 127.50 মাৰ্কছ তুমি আনিব লাগিব তেতিয়া বনিব পাৰিবা তুমি এটা গভৰ্ণমেণ্ট ড্ৰাইভাৰ বঢ়িয়া क्या बात है কেলা ইমান পঢ়া শুনা কৰিলে ড্ৰাইভাৰ চাকৰি নকৰে আৰু ভাল হয় না টু বি ভেৰি অনেষ্ট ইমান পঢ়া শুনা কৰি 127 যদি মই পাবই পাৰো মই ড্ৰাইভাৰ কামটো নকৰো ব্ৰো ঠিক আছে Anyways, কথা নাই বাৰু দেখি অকমান হতভম্ব হৈছো যদিও anything can happen in Assam right कुछ भी हो सकता है असम में एनुका टाइपर सिचुएशन মানে anything can happen in Assam driver চাকৰি being like 127.50 like oh my god mamas out there একো নাই আমাৰ ড্ৰাইভাৰ বিলাকে ইংলিছতে কথা পাতিব ইংলিছত নাপাতিলে এটলিষ্ট বহুত জ্ঞানী ড্ৰাইভাৰ হ'ব প্লিজ সন্মান দিয়ে যাতে সকলোৱে যোনে এইবাৰ ড্ৰাইভাৰ চাকৰি পায় আৰু যাৰ ড্ৰাইভাৰ হয় সেইখিনি মানুহক মই এটা কথা জনাবলৈ বিচাৰিছো প্লিজ তেওঁলোকক ভালকে ব্যৱহাৰ কৰিব 127 পাই কিনে তেওঁলোকে ড্ৰাইভাৰ চাকৰি কৰিব ঠিক আছে ফাইনালি কোৱালিফাইড গ্ৰেড 3 ভিক্টৰ থ্যাংক ইউ সো মাচ মামাজ আউট देयर এতিয়াও চাকৰি পোৱা নাই শান্তি ঠিক আছে ইন্টাৰভিউ বাকি আছে স্কিল টেষ্ট বাকি আছে আৰু দুটা খেলা বাকি আছে গম পাইছ নাই এটো পিছত বুজি পাবি হ'ব কথা নাই এতিয়া আৰু কি কম আৰু দুখ লগা অৱস্থা আমি গ্ৰেড 4 টো চাও গ্ৰেড 4 খিনি চোৱা ভাল গ্ৰেড 4 let us see গ্ৰেড 4 কি কোৱা গ্ৰেড 4 টো চাও গ্ৰেড 4 গ্ৰেড 4 ৰ কাৰণে কেনেকুৱা গৈছে গ্ৰেড 4 অকমান মানে গ্ৰেড 4 ঠিকে আৰু মামা আউট देयर মানে ওকে গ্ৰেড 4 ৰ বহুত কেইটা আছিলে তোমালোক সকলোৱে জানা ভিতৰটা গ্ৰেড 4 চাব লাগে গ্ৰেড 4 খিনি আমি চাম এতিয়া ঠিক আছে গ্ৰেড 4 ৰো এনেকুৱা নহয় যে খুব বেছি কম মাৰ্কস তোমালোকে দেখা নোপোৱা গ্ৰেড 4 ত যদি তোমালোকে চোৱা if you guys see the grade 4 my dear brothers and sisters you guys can see what দেখা পাই আছা নে সবে দেখা পাই আছা ক্লাস 10
or equivalent examination pass he কিজানি ক্লাস 10 ইমান মার্কস পোৱা নাছিল গোটেইকেইটা পেপাৰ মিলি কিনে ঠিক আছে unreserved category 91.50 unreserved category 91.50 my dear brothers and sisters unreserved category 91.50 then and there if you guys see the 10 or equivalent class wireman or 36.50 গৈছে electrician or গৈছে তোমালোকৰ 44.25 ITI fitter or গৈছে 109.75 ITI fitter আৰু welder or গৈছে 104.25 mechanist or 90.50 mechanic or asile 107 আৰু class 8 read up to class 8 pass কৰি লৰা এটা পাব লাগিব আমাৰ ইয়াতে কিমান 99.75 marks পাব লাগিব 99.75 marks আমাৰ ইয়াতে পাব লাগিব লৰা এটা যদি আমাৰ 8 পাস কৰিছে আৰু হি চাকৰি বিচাৰিছে অসমত কিন্তু বহুত যদি থাকিব বিচাৰিছা অসমত তেনেহলে তুমি মোটামুটি ইউপিএসসি বা এপিএসসি লেভেলৰ পঢ়িয়ে তুমি পৰীক্ষা দিব পাৰিবা যদিও বা তুমি 8 পাস তোমাক 8 পাস বুলি ধৰা নহয় কাৰণ আমি অসমীয়া নহয় দুখিয়া এতিয়া মামাই কি জানি ভাবিছে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী কেতিয়াও হ'ব নোৱাৰে কম পঢ়া শুনা ঠিক আছে আমি অসমীয়া নহয় দুখিয়া হেনুকা ধৰণৰ কথা এটা মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে কাট অফ এনেকুৱা দিব লাগিব যেটো কাট অফৰ মানে কোনো চাকৰি পাবই নোৱাৰে কথাটো বুজি পাইছেন যে আমাৰ যদি ক্লাস 8 পাস কৰিছে লৰা ইউপিএসসি লেভেলৰ তাৰ নলেজ থাকিব লাগিব লৰাৰ থাকিব লাগিব ইউপিএসসি লেভেল নলেজ ড্ৰাইভাৰ হ'বৰ কাৰণে 127 মান পাব লাগিব মা কসম মই কিয় ড্ৰাইভাৰ বনিম স্যাৰ हमको ड्राइवर बनना ही नहीं है इतना अगर पढ़ना है পঢ়িব নালাগে বুলি ড্ৰাইভাৰ চাকৰি কৰিম বুলি ভাবিছিলো अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना হয় না কথাটো বুজি পাইছেন নাই তো মামাৰ কথা মই নাজানো মামা কি ভাবি আছে যে আগন্তুক দিনৰ মামা কি কৰিম বুলি ভাবিছে হেতু আমি বুজিব পাৰা নাই আছে ঠিক আছে হেতু আমি মামা বুজিব পাৰা নাই এটু কাট অফ দেখা পাই তো মোৰ তো भाई कुछ नहीं रहा ना मतलब फट से जज्बात बदल गई ईमान सब बदल गई गम से काट ऑफ देखा पाए पागल हो गई मैंने हाँ काट ऑफ देखा पाए इनका मैंने यस और नो माय डियर ब्रदर कट ऑफ देखा इनका मैंने ऐसा हो गया मैंने अभी तक तो सब कुछ सही था ये क्या है इनका टाइप चली আছে মানে হয় নয় কিমানখিনি ছাত্ৰ ছাত্ৰী এইটো বস্তু ফিল কৰে দিস লাইক ভেৰি হিউজ ভেৰি হাই কাট অফ আনবিলিভেবল কাট অফ গৈছে এইটো ভাবিব নোৱাৰা কাট অফ এটা এসসি ক্যাটাগরি এসসি বিলাকে ভাবে আমি বেছি পঢ়িব নালাগে বাবু অসমত আছা তুমি ইউ হ্যাভ টু এনিথিং ক্যান হ্যাপেন ইন আসাম আসাম में कुछ भी हो सकता है তোমাৰ ক্যাটাগরি সেটাগরি বুলি কথা নাই পঢ়িবই লাগিব অসমত ঠিক আছে মার্কশিট কোড পাম দিকটা হেতু মামাক খুদিব লাগিব আমি মার্কশিট জাক জাক লাগে মার্কশিট কাক কাক লাগে হাউ মেনি অফ ইউ নিড মার্কশিটস মার্কশিট কাক কাক লাগে মার্কশিট কাক কাক লাগে হাউ মেনি অফ ইউ নিড দ্য মার্কশিট মাই ডিয়ার ব্রাদার্স এন্ড সিস্টার্স হাউ মেনি অফ ইউ নিড দ্য মার্কশিট সবতছে দুখ লাগা বুলি নকওঁ ভাল লাগা পৰিস্থিতি আমি এতিয়া মামাই কালি কব কাট অফ হাই গৈছে কাট অফ হাই যোৱাটো কিনো বেয়া কথা লৰা ছোৱালীয়ে পঢ়িব লাগিব পঢ়ি শুনি চাকৰি পাব লাগিব হয় নে নহয় হা এটা কালি মামা এটো লাইভত কৈ দিব পাৰে পটকে যে কি কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয় কাট অফ হাই যাব পাৰে কাট অফ হাই এটো কাৰণে গৈছে কাৰণ আমি ভালতকে ভাল লৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছো হয় নে নহয় এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম এতিয়া যোৱাকালি এডিআৰই ৰিজাল্ট দিলো আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলো যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম ঠিক তেনে ধৰণে আমাৰ গোটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে সেই ৰিজাল্টৰ কাট অফ আপোনালোকক দিয়া হৈছে ইয়াৰে আগতে আপোনালোক সকলোকে ওএমআৰ সিটৰ বাবে আবেদন কৰিবলৈ কৈছিল কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাক ইমানেই বিশ্বাস কৰে যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ওএমআৰ সিট আবেদন কৰা নাই কাৰণ তেওঁলোকে জানে খুব এটা নিকা প্ৰক্ৰিয়া দি আমি এই চাকৰিৰ যেটো প্ৰক্ৰিয়া খুব নিকা আৰু খুব মানে সুন্দৰ ৰূপে আমি এটো
কৰিছো এতিয়া আৰু এটা কথা যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে কাট অফ হাই যোৱাটো একো বেয়া কথা নহয় কাট অফ হাই যাবই পাৰে আমি মানে বিচাৰিছো অকল ভালতকৈ ভাল যিবোৰ আছে ল'ৰা ছোৱালী সেই ভালতকৈ ভাল ল'ৰা ছোৱালীয়ে যাতে সিলেকশ্যন পায় আৰু তেওঁলোকে যাতে আগন্তুক দিনত অসম চৰকাৰৰ লগত যোগ হৈ তেওঁলোকে যাতে আমাৰ অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাটো বুজি কিনে তেওঁলোকে যাতে কাম কৰে আৰু আগন্তুক দিনত এইবাৰ 2 লাখ আহা 26ত মোক জিকাই দিলে 4 লাখ চাকৰি দিম ঠিক আছে তো আপোনালোকে হেতু চিন্তা কৰিব অকনো নেলাগে আৰু বহুত ইম্পৰ্টেন্ট কথাটো এইটো যে মানে কবলৈ খোজা কথাটো এইটো যে কাট অফ যিমানে হাই নাযাওক কিয় চাকৰি এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকাভাৱে কৰিবলৈ চেষ্টা কৰা হৈছে আৰু আপোনালোক সকলোৱে আমাৰ লগত বা আমাৰ প্ৰশাসনেও আমাক আমাৰ লগত থাকি খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে মই যোনে যোনে চাকৰি পালে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো ওকে আৰু যোনে যোনে নাপালে নোপোৱাখিনিক মই এইটোৱে ক'ব বিচাৰিছো বোলে বাপুহঁত চিন্তা নকৰিবা 26ত আকৌ আহি আছো মই আহাৰ পিছত তোমালোক সকলোকে এবাৰ 2ৰ জাগাত 4 লাখ চাকৰি উলিয়াই দিম খালি অলপ ভালকৈ পঢ়িব লাগিবা ঠিক আছে আজিৰ এই লাইভটো ইমানতে অন্ত কৰিছো আৰু বাকি তোমালোক ওকে নিয়ৰ প্ৰিন্স লাইভ জয়েন কৰাৰ বাবে ধন্যবাদ বিশাল লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ সত্যজিৎ লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰিছো বা তাৰে লগতে আৰু যোনে যোনে আমাৰ এই লাইভটো চাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ঠিক আছে আজিৰ লাইভটো ইমানতে অন্ত পেলালো বাকি এতিয়া পৰৱৰ্তী অনুষ্ঠানলৈকে যাবলৈ চেষ্টা কৰিম ঠিক আছে তো গাইছ আপোনালোকে ভিডিঅ'টো চালে তো ভিডিঅ'টো চাই কিনে আপোনালোকে কি বুজিছে ভিডিঅ'টো কমেণ্টত জনাব তো এইটোৱে কৈছে ST হ'লে বেছি পঢ়িব নালাগে তো সেইটোৱে আমাৰ আজিকালি প্ৰব্লেমটো SC হ'লে বেছিটো কম নম্বৰতে পোৱা যায় আৰু মই নিজে জানিলে তো নিজে বুজি পাওঁ কাৰণ মই বহুত নম্বৰ কথা জানো যেনেকুৱা কথা তো আজি ভিডিঅ'টো এইখিনিয়ে তো আপোনালোক ভিডিঅ'টো বা কিবা গম পাই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যোনবোৰে ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ